ফ্ৰেণ্ডছ, মোৰ নেক্সট ভিডিঅ'টোলৈ আপোনালোকক আদৰণি জনালোঁ। আজি মই এটা কেক বনাবৰ কাৰণে এইখিনি সামগ্ৰী গোটাই লৈছোঁ। ব'লকচোন চাওঁ কেনেকুৱানো হয়। প্ৰথমতে মই কণী 3টা এই চচটোতে ভাঙি লৈছোঁ। এতিয়া ঘুটি ল'ব লাগিব। এইডালেৰে সৈতে মই ইয়াক ফেটি ল'ম। এইটো কাপেৰে মই ইয়াত 1 কাপ চেনি ঢালি দিলোঁ আৰু ইয়াতে লৈছোঁ আধা কাপ চুজি। এয়া 1 কাপ, এয়া 1 কাপ ময়দা আৰু এয়া আধা চামুচ বেকিং পাউডাৰ, 1 কাপ ৰিফাইন অইল। এই গোটেইখিনি সামগ্ৰী মই এতিয়া মিলাই ল'ম। এতিয়া মই ইয়াত ৰিফাইন কাপ ঢালি দিলোঁ। এই আধা কাপ চুজি মই ইয়াত এবাৰতে ঢালি দিলোঁ। আৰু এই আধা চামুচ বেকিং পাউডাৰো ইয়াতে মই দি দিলোঁ। এইখিনিও মই এতিয়া এনেদৰে মিলাই ল'ম। তাৰ পাছত মই ময়দাখিনি অলপ অলপকৈ চালি দিম। এতিয়া মই 2 কাপ ময়দা এনেদৰে চালি ল'লোঁ। চালি মানে নল'লেও হয়, কিন্তু ল'লে ভাল আৰু ইয়াত কিছুমান লেতেৰা থাকে, সেইকাৰণে মই এনেকুৱা পেকেটৰ ময়দাই ইউজ কৰিছোঁ। তথাপি মানে ইয়াত লেতেৰা থাকিব বুলি চালি ল'লে ভাল আৰু। ইয়াতে মই অকণমান ইলাচি পাউডাৰ স্মেলৰ কাৰণে মই ঢালি দিছোঁ। মানে কণীৰ গোন্ধটো আহিলে ভাল নালাগে, সেইকাৰণে মানে অকণমান ইলাচি পাউডাৰ এনেদৰে মিলাই দিছোঁ। এতিয়া মই এই বাতিটোত অকণমান ৰিফাইন তেল সানি ল'ম। এতিয়া মই এই কেকৰ বাতিটোতে অকণমান ৰিফাইন সানি লৈছোঁ। আৰু এতিয়া ইয়াতে মই অকণমান ময়দা পাউডাৰ ইয়াতে ছটিয়াই ল'ম, মানে লাগি নধৰিবৰ কাৰণে। এতিয়া মই এইটো এনেকৈ মানে ঘূৰাই পকাই ল'ম আৰু। এইখিনি মিশ্ৰণটো মোৰ হৈ গ'ল, এনেদৰে ৰছী এডালৰ নিচিনা এনেকুৱা হ'ল। আৰু এতিয়া এই বাতিটোত মই ময়দা মিহলাই ল'লোঁ। এতিয়া ইয়াতে ঢালি মই অভেনটোত ঢালি দিম। অলপ এনেকুৱা কৰি দিলে মানে ধূপ নুঠে আৰু মাজতে এইবোৰ বলবোৰ নুঠে। অলপ এনেকৈ দিব লাগে। এতিয়া মই এই কেকটো এই অভেনটোতে বনাম। এতিয়া আজি মই যোৱাকালি এটা বনাইছিলোঁ সৰু, কিন্তু যোৱাকালি এটা কণী আছিলে, আজি মোৰ 3টা কণী। এতিয়া মই ফাৰ্ষ্ট বটনটোত মানে ইয়াতে 4টা আছে। বৰ বিশেষ ময়ো নাজানো, নতুনকৈ শিকিছোঁ কাৰণে আৰু আজি ফাৰ্ষ্ট এইটো ইমটিত দিলোঁ। এইটো টেম্পাৰেচাৰটো দিলোঁ মই 160ত দিলোঁ। আৰু থাৰ্ডটোত মই মানে ইয়াৰ ভিতৰত যে ৰড 4ডাল আছে, তলত আছে 2ডাল, ওপৰত আছে 2ডাল, এই 2টা ছাইড গৰম হ'বৰ কাৰণে মই 3 নম্বৰটো এইটো বক্সত দিলোঁ। এইটো বক্সত দিলোঁ। এতিয়া ফৰ্থটো হৈছে মই এতিয়া কিমান ছেকেণ্ডৰ কাৰণে, কিমান মিনিটৰ কাৰণে দিম মই এইটো মই 35 মিনিটত দিলোঁ। 35 মিনিটত দিলোঁ। আৰু এতিয়া মই ইয়াতে কেকটো বহাই দিম। অকল এটাই দিছোঁ, চাওঁ কেনেকুৱা হয়। 35 মিনিটত মোৰ এই কেকটো সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই নমাই আনিছোঁ।
হৈ গ'ল আৰু